নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক সমাগত দুৰ্গা পূজাৰ আগতে বা দুৰ্গা পূজাৰ আৰম্ভ হোৱাৰ সময়তে আপোনাৰ ঘৰত যদি এনে বস্তু আছে এনে সামগ্ৰী আছে তেন্তে আপুনি আজি সেই বস্তু কেইটা আপোনাৰ ঘৰৰ ভিতৰৰ পৰা দূৰ কৰি দিয়ক। লগতে আপুনি যদি নৱৰাত্ৰিৰ এই সময়খিনিত ব্ৰত বা উপবাস পালন কৰিব নোৱাৰে তেন্তে আপুনি এই নিয়মসমূহ মানি চলাটো খুবেই জৰুৰী। যদি আপুনি এই দিনকেইটাত ব্ৰত পালন কৰিব নোৱাৰে আৰু আপুনি এই নিয়মসমূহ মানি চলিব নোৱাৰে তেতিয়াহ'লে আপুনি দেৱী দুৰ্গাৰ কৃপা দৃষ্টি লাভ কৰিব নোৱাৰিব। যদি আপুনি মনে প্ৰাণে মা দুৰ্গাৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে তেন্তে আপুনি এই নিয়মকেইটা এই দিনকেইটাত মানি চলাটো খুবেই জৰুৰী। এই নিয়মকেইটা মানি চলিলে মা দুৰ্গা প্ৰসন্ন হ'ব। আপোনাৰ ঘৰখনৰ ওপৰত দুহাত মেলি মা দুৰ্গাই কৃপা প্ৰদান কৰিব, যাৰ ফলত আপুনি জীৱনত চমৎকাৰীভাৱে উন্নতি হ'ব পাৰিব। ঘৰখনত থকা সকলো বাধা বিঘিনি অপায় অমংগল বেমাৰ আজাৰ দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি আপুনি আজিৰ ভিডিঅ'টো আধৰুৱা ভুলতো কেতিয়াও নকৰিব। যদি প্ৰিয় দৰ্শক আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা কৰি কাটি দিয়ে তেতিয়াহ'লে আপুনি মা দুৰ্গাৰ কৃপা লাভ কৰিব নোৱাৰিব। কাৰণ দুৰ্গা পূজা আৰম্ভ হ'বলৈ আৰু মাজতে মাথো কেইটামান দিন। 9 অক্টোবৰ তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। দুৰ্গা পূজাত মা দেৱী দুৰ্গাক 9টা ৰূপত পূজা কৰা হ'ব। এই দিনকেইটাৰ আগতেই আপুনি আপোনাৰ ঘৰত এনে বস্তু আছে নেকি আপুনি আজিৰ ভিডিঅ'টো চাই লক্ষ্য কৰিব। যদি এই বস্তুকেইটা আপোনাৰ ঘৰৰ ভিতৰত আছে তেন্তে আপুনি বেছি পলম নকৰি এই বস্তুকেইটা ঘৰৰ পৰা দূৰ কৰক। মাত্ৰ 4টা বস্তু। এই 4টা বস্তু আপোনাৰ ঘৰত আছে নেকি আপুনি লক্ষ্য আজিয়ে কৰিব। লগতে আপুনি এই নিয়মকেইটা মানি চলিব। এই দিনকেইটাত আপুনি ব্ৰত পালন কৰক বা নকৰক। উপবাস আপুনি থাকিলেও কৰিব, উপবাস আপুনি নাথাকিলেও এই নিয়মকেইটা কৰাটো জৰুৰী। জীৱনলৈ আচৰিত চমৎকাৰী ফল আহিব এই নিয়ম কৰিলে। গতিকে আপুনি ভক্তি মনেৰে মা দেৱী দুৰ্গাৰ নাম কমেণ্টলৈ গৈ জয় দুৰ্গা মা বুলি এটা কমেণ্ট লিখিব। লগতে দেৱী মাৰ কৃপা লাভ কৰিবৰ বাবে এই ভিডিঅ'টোত এটা ভক্তি মনেৰে সঁচা হৃদয়েৰে আপুনি লাইক কৰি ল'ব, যাতে মা দুৰ্গাৰ আশীষ আপুনিও লাভ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক আহক তেন্তে আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপুনি যদি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে অৰ্থাৎ আজি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে অনুগ্ৰহ কৰি প্ৰিয় দৰ্শক আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো আহক। প্ৰিয় দৰ্শক দেৱীক সুখী কৰিবলৈ মনত ভক্তিৰ ভাৱ ৰাখি পূজা কৰাৰ উপৰিও কিছুমান নিয়ম মানি চলাটো খুবেই জৰুৰী। আপুনি যদি দুৰ্গা পূজাত ব্ৰত পালন কৰিব নোৱাৰে তেন্তে আপুনি কেইটামান কাম কৰাটো জৰুৰী। লগতে দুৰ্গা পূজা আৰম্ভ হোৱাৰ আগতেই বা দুৰ্গা পূজা চলি থকাৰ সময়ত আপোনাৰ ঘৰত এনে বস্তু কেতিয়াও নাৰাখিব। যদি আপোনাৰ ঘৰত এনে বস্তু আছে তেন্তে আপুনি দুৰ্গা পূজা আৰম্ভ হ'লে আপুনি দূৰ কৰি দিব। যদি আপুনি আজিয়ে দূৰ কৰিব পাৰে তেন্তে অত্যন্ত মংগল। লগতে আপুনি দুৰ্গা পূজাত ব্ৰত পালন নকৰিলে কি নিয়ম মানি চলাটো জৰুৰী প্ৰথমতে প্ৰিয় দৰ্শক আমি তাৰ বিষয়ে জানি লওঁ আহক, যাৰ ফলত আপোনাৰ ঘৰখনলৈ আপোনাৰ সংসাৰলৈ শুভ ফল আহিব। আপুনি যদি ব্ৰত পালন নকৰে আৰু এইকেইটা কামো
যদি আপুনি নকৰে তেতিয়াহ'লে দেৱীৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। লগতে ঘৰত এনে বস্তু থাকিলে ঘৰখনলৈ দৰিদ্ৰতা আগমন ঘটিব পাৰে। দেৱীৰ বেয়া দৃষ্টিত আপোনাৰ ঘৰখনত বহু বেমাৰ আজাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, নৱৰাত্ৰিৰ এই সময়খিনিত আপুনি উপবাস অথবা ব্ৰত পালন কৰিব নোৱাৰিলে কি কৰিব, প্ৰথমেই আমি তাৰ বিষয়ে জানি লওঁ আহক। প্ৰিয় দৰ্শক, আপুনি কথাখিনি খুব ধ্যান দি শুনি থাকিব। কথাখিনি ধ্যান দিয়াটো জৰুৰী। নৱৰাত্ৰিৰ 9টা দিনত ব্ৰহ্মচাৰী অৰ্থাৎ শাৰীৰিক সম্পৰ্ক কেতিয়াও কৰাটো উচিত নহয়। নৱৰাত্ৰিৰ দিনকেইটাত পৰাপক্ষত আপুনি দিনত শুব নালাগে। লাগিলে আপুনি নৱৰাত্ৰিৰ এই দিনকেইটাত উপবাস বা ব্ৰত পালন কৰক বা নকৰক, আপুনি পৰাপক্ষত দিনত নুশুবলৈ চেষ্টা কৰিব। আপুনি এই দিনকেইটাত মা দুৰ্গাৰ চালিচা বা মন্ত্ৰ আদি আপুনি পাঠ কৰিব পাৰে। সেয়া লাগিলে আপুনি ব্ৰত পালন কৰকেই বা নকৰকেই, আপুনি নৱৰাত্ৰিৰ এই সময়খিনিত যদি মা দুৰ্গাৰ চালিচা বা মন্ত্ৰ পাঠ কৰিব পাৰে, তেতিয়া মা দুৰ্গাৰ পৰম কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিব। লগতে প্ৰিয় দৰ্শক, এই দিনকেইটাত যদি আপুনি মা দেৱী দুৰ্গাৰ চৰণত ৰঙা বস্ত্ৰ আদি দান কৰিব পাৰে বা অৰ্পণ কৰিব পাৰে, আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত ভাল। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ শুভ ফল আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, নৱৰাত্ৰিৰ এই সময়খিনিত আপুনি এইকেইটা দিনত ৰঙা সামগ্ৰী আদি আপুনি এনেধৰণৰ অৰ্থাৎ ৰঙা বস্তু আপুনি আনিব পাৰে। নৱৰাত্ৰিৰ এই সময়খিনিত আপুনি আম গছ ঘৰৰ বাৰীত আপুনি ৰোপণ কৰিব পাৰে। এই আম গছ ভৱিষ্যতে আপোনাৰ জীৱনলৈ ভাল ফল আনিব। আপুনি যদি এই দিনকেইটাত কাৰোবাৰ লগত কাজিয়া পোছাক কৰে, তেতিয়াহ'লে মা দুৰ্গাৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। নৱৰাত্ৰিৰ এই সময়খিনিত আপুনি ব্ৰত বা উপবাস পালন কৰক বা নকৰক, আপুনি এইকেইটা দিনত ঘৰত কেতিয়াও কাজিয়া পোছাল নকৰিব। পাৰিলে আপুনি নৱৰাত্ৰিৰ দিনকেইটাত ব্ৰত পালন কৰিবলৈ চেষ্টা কৰিব। যদি ব্ৰত ৰাখিব পৰা নাই, তেন্তে নিজক শুদ্ধ কৰি ইতিবাচক কথা মনলৈ চিন্তা আনিব। ধনাত্মক কথা আপুনি চিন্তা কৰিব। তেনে কৰিব পাৰিলে মা দুৰ্গাৰ আপুনি পৰম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শকসকল, এই নৱৰাত্ৰিৰ দিনকেইটাত আপুনি নেতিবাচক কথা কেতিয়াও এই দিনকেইটাত নাভাবিব। ইতিবাচক কিতাপ পঢ়িব পাৰে আপুনি এই দিনকেইটাত। ইতিবাচক আপুনি ভিডিঅ' চাব পাৰে। এই দিনকেইটাত আপুনি দুখীয়া মানুহক যদি সহায় কৰে, মিঠাই বা ভাল বস্তু বিতৰণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ বাবে আপোনাৰ পৰিয়ালটোৰ কাৰণে অত্যন্ত ভাল। এইকেইটা দিনত আপুনি শিৱ মন্দিৰ দৰ্শন কৰাটো অত্যন্ত ভাল। এইকেইটা দিনত আপুনি মা দুৰ্গাৰ গুণানুকীৰ্তন আৰু শিৱ বাবাক গুণানুকীৰ্তন কৰিব লাগে। যদিহে আপুনি দুৰ্গা মাৰ ওচৰত পূজা অৰ্চনা কৰিবলৈ যাব পৰা নাই, তেন্তে আপোনাৰ ওচৰতে থকা শিৱ মন্দিৰ আপুনি অৱশ্যেই এই দিনকেইটাত এদিন হ'লেও দৰ্শন কৰি ভগৱান শিৱ ভগৱানৰ ওচৰত আপুনি গুণানুকীৰ্তন কৰিবলৈ চেষ্টা কৰিব। তেনে কৰিব পাৰিলে মা দেৱী দুৰ্গা সন্তুষ্ট হ'ব। মহাদেৱৰো কৃপা দৃষ্টি আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। এতিয়া প্ৰিয় দৰ্শক, জানো আহক মা দুৰ্গাৰ আশীষ পাবলৈ দুৰ্গা পূজাৰ পূৰ্বে বা দুৰ্গা পূজা আৰম্ভ হোৱাৰ সময়তেই আপুনি আপোনাৰ ঘৰৰ পৰা কোনকেইটা বস্তু উলিয়াই দিব লাগিব, যাৰ ফলত আপুনি মা দেৱী দুৰ্গাৰ পৰম কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। দেৱী মাৰ পূজা আৰম্ভ হোৱাৰ আগতেই আপোনাৰ ঘৰত যদি এই তিনিটা বস্তু আছে, এই তিনিটা বস্তু থাকিলে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতাৰ আগমন ঘটিব। লগতে নিগেটিভ শক্তি তৈয়াৰ হ'ব, যাৰ ফলত আপোনাৰ ঘৰখনলৈ অশুভ শক্তিৰ আহিব। সেইবাবে আপোনাৰ ঘৰত যদি আছে এনে বস্তু, তেনেহ'লে দূৰ কৰি দিয়াটোৱে মংগল। দেৱী দুৰ্গাক আপুনি এনে বস্তু ৰাখিলে ঘৰত এই দিনকেইটাত ৰুষ্ট কৰাৰ দৰে হ'ব।
যাৰ ফলত আপোনাৰ ঘৰখনৰ পৰিয়ালৰ মাজলৈ নানা ধৰণৰ বিপদ বাঢ়িবলৈ আৰম্ভ কৰিব। জীৱনত আপুনি বহু জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব। সংসাৰলৈ আপোনাৰ বহু সমস্যা আহিব। গতিকে তাৰ আগতে আপুনি যদি ইমানলৈকে আপুনি মা দুৰ্গাক স্মৰণ কৰা নাই তেন্তে জয় মা দুৰ্গা বুলি এটা কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে কমেণ্ট লিখিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে ভঙা মূৰ্তি। ধৰ্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি যদি ঘৰত ৰাখে তেন্তে ইয়াক শুভ বুলি গণ্য কৰা নহয়। সেয়েহে ঘৰত যদি কোনো ভঙা মূৰ্তি আছে তেন্তে আপুনি আজিয়ে সেই বস্তু বা সেই মূৰ্তিখন আপুনি আঁতৰাই দিয়ক আপোনাৰ ঘৰৰ ভিতৰৰ পৰা। আপোনাৰ ঘৰত কোনো ধৰণৰ ভঙা মূৰ্তি থাকিবলৈ নিদিব। আপোনাৰ ঘৰত যদি ভঙা মূৰ্তি আছে তেন্তে দুৰ্গা পূজাৰ পূৰ্বেই আপুনি পানীত উটুৱাই দিয়ক। নহ'লে আপুনি এটা কথা লক্ষ্য ৰাখিব, সেই ভঙা মূৰ্তিখন আপুনি ঘৰত য'তে ত'তে পেলাই নিদিব। সকলো মূৰ্তি আপুনি পানীত উটুৱাই দিয়াটোৱে মংগল আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে। যদি আপোনাৰ ঘৰত এনে বস্তু আছে তেন্তে লক্ষ্য কৰিব। 2 নম্বৰতে হৈছে পুৰণি জোতা চেণ্ডেল, যিবোৰ আমি পৰিধান নকৰোঁ, যিবোৰ আমি ব্যৱহাৰ নকৰোঁ। অলাগতিয়াল যিবোৰ জোতা চেণ্ডেল আপোনাৰ ঘৰত আছে সেইবোৰ আপুনি আজিয়ে দূৰ কৰি দিয়ক। সেয়া লাগিলে কাপোৰেই হওক বা জোতা চেণ্ডেলেই হওক। অলাগতিয়াল বস্তু ঘৰত ৰখাটো শুভ নহয়। ইয়াৰ ফলত নিগেটিভ এনাৰ্জিৰ সৃষ্টি হ'ব, যাৰ ফলত ঘৰখনলৈ নিগেটিভ এনাৰ্জিয়ে আপোনাৰ জীৱনলৈ দুৰ্ভাগ্যক মাতি লৈ আনিব। সেইবাবে পুৰণি নিপিন্ধা জোতা বা কাপোৰ আপোনাৰ ঘৰত আছে যদি আপুনি দূৰ কৰক। দুৰ্গা মাৰ কৃপা যদি আপুনি লাভ কৰিব বিচাৰে তেন্তে আপুনি দুৰ্গা পূজাৰ আগতেই বা দুৰ্গা পূজা আৰম্ভণিৰ সময়তে আপুনি এই বস্তুসমূহ ঘৰৰ পৰা উলিয়াই দিয়ক। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে পিঁয়াজ নহৰু। নৱৰাত্ৰি পালন কৰাৰ সময়ত ঘৰত কোনো আমিষ খাদ্য খাব নালাগে। আমিষ বহুতে ভাবে যে মাছ মাংসকেই ধৰে। কেৱল মাছ মাংসই নহয়, আমিষ পিঁয়াজ নহৰু আমিষতে পৰে। সেইবাবে পিঁয়াজ নহৰু এই সময়ত ঘৰৰ ভিতৰত ৰখাটো শুভ নহয়। জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ত পিঁয়াজ নহৰু খোৱাটো শুভ নহয়। সেইবাবে আপুনি এই সময়ত পিঁয়াজ নহৰু খোৱাৰ পৰা বিৰত থাকিব আৰু সম্পূৰ্ণৰূপে আপোনাৰ ঘৰত যদি এনে বস্তু আছে আপুনি এই দিনকেইটা দূৰ কৰি ৰাখিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি বন্ধ হৈ থকা ঘড়ী আছে তেন্তে আপুনি দুৰ্গা পূজাৰ আগতেই বা দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বেই আপুনি ঘৰৰ ভিতৰৰ পৰা অঁতাই দিয়ক। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ঘৰত বন্ধ হৈ থকা ঘড়ী থাকিলে অশুভ শক্তিৰ সৃষ্টি হয়। ভুলতো আপুনি ঘৰত বন্ধ হৈ থকা ঘড়ী নাৰাখিব। দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰত থকা সকলো বন্ধ ঘড়ী আঁতৰাই দিয়ক। অন্যথা দেৱী দুৰ্গা ৰুষ্ট হ'ব আপোনাৰ পৰিয়ালটোৰ ওপৰত। দেৱী দুৰ্গা ৰুষ্ট হ'লে আপোনাৰ ঘৰখনলৈ, আপোনাৰ জীৱনলৈ নানা ধৰণৰ সমস্যা আহিব। ঘৰত বৃদ্ধি হ'ব বেমাৰ আজাৰ আৰু আপুনি যিকোনো কামত সফল হ'ব নোৱাৰিব। দেৱী দুৰ্গাৰ কৃপা লাভ কৰিব নোৱাৰিব। যদি আপুনি মনে প্ৰাণে মা দুৰ্গাৰ কৃপা লাভ কৰিব বিচাৰে এই 4টা বস্তু ঘৰৰ পৰা আপুনি দূৰ কৰক। লগতে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত যিকেইটা আমি প্ৰথমেই ক'লো কথা, সেই নিয়মকেইটা আপুনি ব্ৰত পালন কৰকেই বা নকৰকেই আপুনি মানি চলাটো আপোনাৰ জীৱনৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে খুবেই মংগল। গতিকে আপুনি এই নিয়মসমূহ মানি চলিব এই নৱৰাত্ৰিৰ দিনকেইটাত। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদি আপোনাৰ ঘৰত এনে বস্তু আছে আপুনি আজিয়ে দূৰ কৰক। কি বস্তু থকাটো শুভ নহয় আপুনি নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে জানিব পাৰিলে। আৰু আপুনি এইকেইটা দিনত উপবাস বা ব্ৰত পালন কৰক বা নকৰক এই নিয়মকেইটা মানি চলিব। যদি আপুনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে কিবা কথা বুজি পাবলৈ অসুবিধা হৈছে, বুজি পোৱা নাই, তেন্তে আপুনি কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব। আমি আপোনালোকক নিশ্চয়
পুনৰ বুজাবলৈ চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শক আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই বস্তুসমূহ তেওঁলোকৰ ঘৰত যদি আছে দূৰ কৰিব পাৰে আৰু এই নিয়মসমূহ মানি চলিব পাৰে সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰি দিব গতিকে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলে ধন্যবাদ